ওই বাপরে বাপরে ডান্স ডান্স ইমোশনাল এই যে দেখি কিবা কৰি দিং তো এই যে এলিগেটর গার বুলি কয় ইয়াত এলিগেটর এলিগেটর গাৰ বোলে ইয়াত আছে তো দেখিছে এটা এটা আৰু এইফালে এটা আছে ইয়াত আছে ককটেল দেখিছে এইগিলা পুৰা জুম কৰি দেখাই দি আছো ইমো চৰাইগিলা যদি কোনোবাই পালিব বিচাৰে মানে কি নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিন পিছত মানে আজি একুৰিয়াম যাবলৈ ওলাইছো মানে তো যাওঁ কি পাওঁ দেখো আৰু আপোনালোককো দেখুৱাও তো এতিয়া যাম মানে আৰু এজন বন্ধু আহি আছে মানে সি আহি আছে কোকৰাঝাৰৰ পৰা তো দুজনে মানে যাম একুৰিয়াম চাবলৈ আৰু একুৰিয়ামখন আছে নিত্য বজাৰ তো গাইছ আহি পালোঁ নিত্য বজাৰ আৰু বজাৰখন মানে অলপমান ইফালে গ'লে এই বজাৰখন পোৱা যায় আৰু মই আছোঁ বৰ্তমান তেখেতসকলৰ ঘৰতে আহি পাইছোঁ আৰু মানে বহুলপুৰৰ পৰা আহিলে ব্ৰিজখন পাৰ হৈ তো অলপমান আহিলে এটা বজাৰ পায় নিত্য বজাৰ বুলি কয় তো সেই বজাৰখনৰ পৰা অলপমান সময় আহিলে মানে তেখেতসকলৰ ঘৰ পায় তো তেখেতসকলৰ ঘৰতে আছোঁ বৰ্তমান তো আহি পাইছোঁ আৰু এইটোৱে হয় তেখেতসকলৰ ঘৰ আৰু এতিয়া মানে ভিতৰত সোমাম আৰু আহি পাইছোঁ তেখেতসকলৰ ঘৰ আৰু একুৰিয়ামটো মানে তো প্ৰথমতে একুৰিয়ামটোত যাওঁ আৰু তাৰ লগতে মানে বহুত এনেকুৱা এইফালে দিব পাৰিছে এইগিলা কি বাৰু নামগিলা মানে সুধিব লাগিব তো নামগিলা সুধিলে তো ভালদৰে তো বুজাই দিব তো এতিয়া এইখনে হ'ল মানে ইয়াতে আছে একুৰিয়াম আৰু বিভিন্ন ধৰণৰ ইয়াতে মাছ তাছ কিবাকিনি আছে তো এতিয়া আহক একুৰিয়ামখনৰ ভিতৰত সোমাই যাওঁ তো এনেকৈ আহি পালোঁ আৰু এইফালে একুৰিয়ামখনৰ মালিক মানে এইফালে বহি আছে আৰু কোকৰাঝাৰৰ পৰা যে আহিব বুলি কৈছিলোঁ তো ইয়াত মানে আহি পাইছে তো বহি আছে পুৰা কেনেকুৱা খবৰ একদম মজা মজা নে আপোনাৰ খবৰ ভালনে ভালে আছোঁ আৰু ভালে তো একুৰিয়ামখন মানে ইফালে আছে আৰু ইফালে আছে মাছবিলাক আছে মাছবিলাক প্ৰথমতে চাওঁ কি ধৰণৰ মাছ আছে এইগিলা কি দিছে ওপৰত ইয়াত ওপৰত এইবিলাক বিলাক পায় ইয়াত লোকেল মাছ আছে ব্ৰিড কৰোঁ মানে ভেৰাইটি যিবিলাক ৰাখে মানে লোকেল যিবিলাক অসমৰ যিবিলাক মানে একুৰিয়ামৰ মাছ সেইবিলাক আছে আচ্ছা আৰু দুটা মানে বহুত ডাঙৰ মাছ দেখিছোঁ আৰম্ভ কৰি দিছোঁ ষ্টাৰ্ট কৰা নাই নেকি ষ্টাৰ্ট কৰাই নাই বোলে এতিয়া এই কি হ'ব তো আৰু মানে দুটা এনেকুৱা ডাঙৰ মাছ দেখিছোঁ আহি মানে তো আচৰিত হ'ব মানে তো কেমেৰাত আহেনে নাই নাজানো ইমানকৈ ভালকৈ আহিব না এই যে গাৰ বুলি কয় ইয়াত এলিগেটৰ এলিগেটৰ গাৰ বোলে ইয়াত আছে তো দেখিছে এতিয়া এটা আৰু এইফালে এটা আছে একদম মানে দেখা নাযায় আছে এইফালে এনে এইগিলা ৰাখিছে সৰু মাছ আছে মানে আচ্ছা গাপ্পি হয় কিন্তু এইটো মানে অলপ এক্সোটিক হয় নৰ্মালটো আচ্ছা একদম সৰু একদম সৰু দেখাত ভাল লাগে এইফালে দেখিছে পুৰা মানে দেখা নাযায় আছে দেখাই দি আছো ইফালে পুৰা একদম ইফালে গৈছে এইটো মানে তো মাছ ষ্টক কৰি ৰাখে কিন্তু আমি এতিয়া যাই আছো একুৰিয়ামৰ ভিতৰত হয় নে বাবুল দা তো একুৰিয়ামৰ ভিতৰত এতিয়া সোমাই যাই আছো তো দেখি পাৰিছে একদম আহি গ'লো একুৰিয়ামৰ ভিতৰত তো দেখাও কি আছে একুৰিয়ামখনত তো আহক একুৰিয়ামখনৰ মানে ভিতৰত সোমাই আহিলোঁ আৰু মানে দেখি আচৰিত হৈছোঁ চাৰিওপিনে একদম মানে পুৰা ৰাখি দিছে এইবিলাক মাছবিলাক দেখিব পাৰিছে ইফালে আছে আৰু ইফালে সোমাই মাত্ৰ এটা মানে ইফালে চালে দুটা মানে একেলগতে দুটা আছে যেন এনেকুৱা লাগে কিন্তু এটাই আছে ইফালে দেখিব পাৰিছে বহুত ডাঙৰ আৰু সৰু আছে মানে দুটা দৰকিনা মাছ দেখিছে খাবৰ কাৰণে দিছে না কি মাছ এইটো নামটো পেৰট ফিছ বাপৰে ইখন মাছে মানে দৰকিনা খায় ই মানে সৰু মাছ খায় কুকুৰা খায় মানে দানাও খায় এনেকে হেৰি কৰিলে আহি নাই হাতটো দি দিলে আহি যাব না আৰু আমাৰ বিষ্ণু ভাই কি কৰি আছে মাছ চাই আছো মাছ ইমান ডাঙৰ দেখিছে মানে জাৰকিনা মাছটো দিছে মানে খাবৰ কাৰণে আৰু ইফালে আৰু মানে তাতে এটা বহুত ডাঙৰ মাছ দেখিলোঁ আৰু এইগিলা সৰু আছে আৰু ইফাল দিয়ে আছে এটা বহুত ডাঙৰ মাছ ক'ত গ'ল এইটো ইফাল দি গ'ল এই যে দেখিছে আচ্ছা তো এইফাল দি গৈছে লুকাইছে মানে আহিছে দেখিছে কিমান ডাঙৰ
কি মাছ এইটো এৰোৱানা এৰোৱানা চিলভাৰ এৰোৱানা বাপৰে নামবিলাক মানে আজিহে শুনিলোঁ এনেকুৱা নামৰ মানে মাছৰ মানে দেখাই নাই আৰু নামো শুনা নাই মানে আৰু ইফালে দুটা আছে গলফিছ গল্ডফিছ আৰু গল্ডফিছ বুলি কয় দুটা ইমান ধুনীয়া ধুনীয়া দেখিছে গোলপিক্স কি কৈছে গল্ডফিছ গোলপিচ ঐ ল'বা নেকি গোল নাই নাই নলওঁ নলওঁ ধুনীয়া না একুৰিয়াম লাগিব গল্ডফিছ ল'লে একুৰিয়াম লাগিব নহ'লে একদম মানে বেয়া দেখিব অঁ বেয়া ৰেড দেখিব আৰু হোৱাইট থাকে না দুটা বেলেগ বেলেগ কালাৰৰ ইফালে দুটা আছে বেলেগ বেলেগ কালাৰ পায় আৰু ইয়াত নাই নাই ন একো নাই ইয়াত সৰু সৰু কি আছে কিছুমান লুকাই আছে একদম সৰু সৰু মানে ইয়াতে আছে চিনি পোৱা নাযায় একদম সৰু সৰু না আৰু ডাঙৰ ডাঙৰ মাছবিলাক দেখালোঁ আৰু মানে এতিয়া দেখাই আছোঁ একদম ধুনীয়া একেবাৰে চাবলগীয়া একদম মানে চাওক কিমান ধুনীয়া ধুনীয়া মাছ সৰু সৰু তো দেখিছে সেইফালে দেখালোঁ আৰু ইয়াতো আছে একদম সৰু 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 আমি যে কওঁ খলচি মাছ বুলি তো খলচা মাছ তেনেকুৱাই মানে দেখাত কিন্তু কালাৰটো বেলেগ বেলেগ আৰু এইটোৰ নাম কিন্তু খলচা মাছ নহয় এইটো অস্কাৰ বুলি কয় এইটো কি মাছ এঞ্জেল ফিছ এঞ্জেল ফিছ তো এইটোৰ বোলে নাম এঞ্জেল ফিছ তো চাব পাৰিছে একদম মানে ধুনীয়া লগা একদম মানে আৰু ইফালেতো এইটো অস্কাৰ 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 বুলি কয় মানে ইয়াত ভেৰাইটি বেলেগ বেলেগ আছে অঁ হয় হয় ভেৰাইটি এটাই মানে অস্কাৰ মানে কালাৰ খালি বেলেগ বেলেগ আছে সকলে মানে ইমু চৰাইৰ মানে কণী দেখা নাই তেখেতসকলক মানে কণীৰ সৈতে মানে পৰিচয় কৰি দি আছো ইমু চৰাইৰ কণী এইগিলা দেখিছে কালা কালা হয় না কালাৰ নহয় একদম মানে এই তৰমুজৰ দৰে কালাৰ হয় দেখিছে তৰমুজৰ দৰে হয় কুহুমটো নাই পেলাই দিয়ে মানে থৈ দিছে না চৰকাৰ ইমুতো ইয়াত আছে আপোনাৰ আছে তো ইমু চৰাইও আছে তো আপোনালোকক দেখাম আৰু ইমু চৰাইৰ কণী দেখিব পাৰিছে ইমান ডাঙৰ ডাঙৰ তো দেখিছে বহুত ডাঙৰ ডাঙৰ তো ইয়াতে মানে ৰাখি দিছে একুৰিয়ামটোত কিবা কৰি দিম তো আৰু মানে একুৰিয়ামখন মানে চালোঁ তো কি কি আছে মাছ তো সম্পূৰ্ণখিনি দেখালোঁ এতিয়া যাই আছোঁ মানে ফাৰ্মত আৰু ফাৰ্মৰ মানে কি কি আছে সেইখিনিও দেখাই দি আছোঁ তো এতিয়া যাব লাগে ফাৰ্ম কৰিছোঁ পূৰা ৰিপিট বুলি কয় বোলে তো কামত দিয়ে নেকি নিদিয়ে আচ্ছা আচ্ছা তো দেখিব পাৰিছে এনেকৈ ক'ৰ পৰা আনিছে এইবিলাক কালেকশ্যন কৰি আনে ন অঁ আচ্ছা আচ্ছা তো বৰ্তমান দেখিলোঁ ৰিপিট আৰু মানে বহুত আছে চাব লগা তো এতিয়া মানে ফাৰ্মখনত দেখাই দিওঁ আৰু আপোনাৰ ডায়মণ্ড ডাব আৰু আপোনাৰ কিং কোয়েল পৃথিৱীৰ ডায়মণ্ড ডাব আৰু কিং কইল মানে আপোনাৰ এই যে অসমীয়াত কপৌ চৰাই বুলি কয় আমাৰ কপৌ চৰাই ঘপু বুলি কওঁ আমি এনেকৈ আচ্ছা আচ্ছা সেইকাৰণে পৃথিৱীৰ ভিতৰত একদম সৰু জাতৰ মানে কপৌ চৰাই মানে কোৱাইলটো কিং কোৱাইল আচ্ছা আচ্ছা সৰু সৰু হয় এনে জাপানিজ কোৱাইল নহয় কিন্তু এইটো কিং কোৱাইল বুলি কয় কিং কইল সৰু তলতকৈ আচ্ছা মাটি আছে এইটো ওপৰত ডায়মণ্ড আরে তলৰটো মানে কিং কোৱাইল কিং কইল আচ্ছা এই আপোনালোকক জুম কৰি দি আছো এইটো এটা কিন্তু ইয়াৰ ওপৰত ডাঙৰ নহয় আৰু আচ্ছা আচ্ছা লেমন ডাব আৰু কিং কোয়েল কিং কইল ইয়াত আছে ককটেল দেখিছে এইবিলাক পুৰা জুম কৰি দেখাই দি আছোঁ বহুত মানে আছে এনেকৈ মাটিৰ শাৰীতে মানে এনেকৈ ৰাখি দিছে কণী পাৰে না তাত আচ্ছা আৰু বিচাৰে এইটো কেনেকুৱা কৰি মানে পিচ কেনেকুৱা এইটো আপোনাৰ এই কালাৰ লৈ দাম হয় আৰু আপোনাৰ মানে অলপ ভিৰিত লৈ দাম হয় আচ্ছা আচ্ছা 2000 2500 আপোনাৰ 3000 জোৰা নিলে 2000 মান পৰে এনেকৈ অঁ আচ্ছা আচ্ছা জৰা 2000 আহিব কোনোবাক যদি লাগে তো জোৰা নিলে 2000কে পৰিব আৰু আহিলে মানে অলপ চলপ ডিছকাউণ্ট হ'ব পাৰে তো তেনেকৈ আপোনালোকে যদি বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত থাকিব কণ্টেক্ট নম্বৰ তো আপোনালোকে কণ্টেক্ট কৰিব মানে এতিয়া আপোনালোকক দেখুৱাম পুলিচ কেট বুলি কয় এইটো মাইকী কালাৰ পায় বহুত কিন্তু এইটো বাফ কালাৰ বুলি কয় চাওক দেখা যায় না নাই এইটো মানে পুলিচ কেপ পলিশ কেপ পুলিচ কেট বুলি নাম কেপ কেপ টুপি থকা মানে টুপি থকা মুৰ্গী আৰু দেখিব পাৰি ওজন কিমান আছে ওজন হ'ব 1 কিলো 1 কিলো আৰু দেখিছে পুলিচ কেট তেনেকুৱা বহুত কেইটা আছে মানে 6টা আছে ইন্দৰা বুলি কয় ইন্দ্ৰা বাহিৰৰ এইটো বহুত ডাঙৰ হয় বহুত ডাঙৰ ও বাপৰে এইটো আংগুৰা দেখিব ৰিপিট পাৰিছে না আচ্ছা আৰু এইটো দেখিব পাৰিছে একদম এইটো আংগুৰা ৰিপিট বম ডাঙৰ এইটো আঙুৰা ৰিপিট এইটো আংগুৰা ৰিপিট ঠাণ্ডা এৰিয়া তো এইফালে চাওক কিমান চুলিবিলাক চাওক না পুলটাং পুলটুং হৈ আছে চুলিবিলাক মানে ইমু চৰাইৰ কণী দেখালোঁ আৰু মানে এতিয়া দেখুৱাম ইমু চৰাই তো এইফালে দেখিছে ইমু চৰাই ক'ৰ পৰা এইগিলা আনিছে
অ' আমি কণী আনিছিলোঁ প্ৰথমে হয় হয় কণীৰ পৰা মানে এতিয়া ইমান ডাঙৰ হ'ল মানে আহ কিমান বছৰ হ'ল এইটো এইটো 10 মাহ হৈছে 10 মাহ হৈছে 10 মাহ হ'লে মানে ইমু চৰাই ইমান ডাঙৰ হয় মানে দেখিব ওলাইছে আৰু ইফালে এটা আছে আৰু ইয়াতে এটা আছে মানে ভয় লাগি গৈছে মানে কামত দিয়ে নেকি তেনেকুৱা লাগিছে কিন্তু কামৰ বোলে নিদিয়া তো দেখিছে ইমান ডাঙৰ মানে আৰু এইফালে দিয়া এটা আহি আছে মানে এইটো মাইকী নহয় এই দুটা এই 10 মাহ হৈছে মানে আচ্ছা এতিয়া 10 মাস 10 মাহ হৈছে আৰু এতিয়া বোলে 9 মাহ হৈছে তো এইফালে দি আছে ইফালে এটা দেখালো আৰু ইফালে আছে দুটা মানে পুৰা মাতিছে তো আহি গ'ল মানে আৰু ইটো এটা কামত দিয়ে নেকি ভয় লাগি গৈছে পিছে পিছে আহি গৈছে দেখিছে চৰাই কেনেকৈ মানে তিনিটা একেলগে আছে পুৰা নাচি আছে এইফালে এটা আহি আছে দেখিছে এই কেনেকৈ আহিছে দেখিছে এই বাপৰে এক্সাৰচাইজ ঐ বাপৰে বাপৰে ডান্স ইমু চৰাই দেখিছে আৰু মানে এতিয়া গৈ আছো ইমু চৰাইৰ কাষত তো এনেকৈ আদৰ কৰিলে মানে তো বহুত মানে কামত দিয়া নিচিনা লাগে কিন্তু নাকামৰে তো দেখিছে ইমু চৰাই মই লাৰি আছো পুৰা আদৰ কৰিলে মানে এনেকৈ যেতিয়া মানে পালাই নাযায় আৰু ভয় মানে থকা বুলি আমি ভাবোঁ ন তো নথকাই এনেকৈ আদৰ কৰিলে পুৰা পুৰা ভাল পায় মানে আৰু ইমু চৰাইগিলা যদি কোনোবাই পালিব বিচাৰে মানে কি কি খায় এইগিলা নৰ্মালি এই হাঁহ মুৰ্গী যি খাই আচ্ছা আচ্ছা চেম না আৰু যদি কোনোবা যদি এনেকুৱা ডাঙৰ নিব খোজে মানে কিমান মান টকাত মানে এটা আহিব ডাঙৰ মানে অলপ প্ৰাইচটো বেছি আহে মানে আৰু পোৱাও নাযায় মানে খুব কম অসমত মানে এতিয়ালৈকে এভেইলেবল হোৱা নাই আচ্ছা আচ্ছা বাহিৰৰ পৰা আনিব লাগে বাহিৰৰ পৰা আনিলে এনেই মানে চাৰ্জটো বেছি হৈ যায় আচ্ছা আচ্ছা মানে মানুহে ভয় খাই যাব ভয় খাই যাব হয় হয় দাদাজনক সুধিলোঁ মানে কি খায় মানে ইমু চৰাই আৰু যেনেকৈ হাঁহগিলা খাই ঘৰত আমি যেনেকৈ পালোঁ তো তেনেকৈ ইমু চৰাইও ঠিক তেনেকৈ ঘৰত যেনেকুৱা খাদ্য থাকে তো ঠিক তেনেকুৱাই খায় আৰু তো আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে মানে সমাপ্ত দিওঁ তো এতিয়া যাম মানে আৰু তো ভিডিঅ'টো যদি শেষলৈকে চাইছে চেনেল লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই